জন্মভূমি স্বর্গাদপি গড়ি উচিত। পৃথিৱীৰ প্ৰত্যেকে নিজৰ মাতৃভূমিক ভাল পায়। আমি অসমীয়া সকলো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰতিজন প্ৰকৃত অসমীয়াই অসমীয়াই আইক মনে প্ৰাণে ভাল পায়। আমাৰ সুজলা সুফলা অসম প্ৰদেশৰ এক সুন্দৰ ইতিহাস আছে। আমাৰ এই ইতিহাস যাওঁতি যুগীয়া পৰাক্ৰমী আহোম ৰাজবংশৰ বীৰত্বৰ তেজেৰে অংকিত হৈ আছে। সতী জয়মতীৰ সতীত্বৰ তেজেৰে ৰাঙলী হৈ আছে, দীপ্তিমান হৈ আছে। গতিকে এই সদায় অসম প্ৰেমী ৰাইজ, দৰ্শক ৰাইজ, আহকচোন আমি আটাই আমাৰ এই জয়মতী আইৰ সেই ৰক্ত ৰঞ্জিত মৰ্মান্তিক ইতিহাসৰ আভাস লওঁ। এয়া আপোনালোকৰ সন্মুখত আজিৰ নাট জয়মতী কুঁৱৰী। তোমালোকক অৰ্থাই হাতত পেলাই থৈ মই পলাব লাগিব। পলাব লাগিব। এই সময়ত পলোৱাৰ বাহিৰে আন একোতো উপায় দেখা নাই মই। জয়া, তুমি মোক কি কথা কৈছা? ভুল নুবুজিলে গম নাপায় দেও। মই কেৱল এগৰাকী পত্নী হিচাপে আপোনাক পলাবলৈ কোৱা নাই। সদায় এখন সোণালী আহোম ৰাজ্যৰ সপোন দেখা সাধাৰণ নাগৰিক হিচাপে কৈছো। আপোনাৰ পলায়নতে কেইখন দেশৰ স্বৰ্ণময় ভৱিষ্যতৰ ছবিখন অঁকা আছে। কিন্তু সিহঁতে মোক নাপায় যদি তোমালোকক কিবা কৰে
আৰু আমাৰ ল'ৰা দুটা সিহঁত আগলৈ গৈ ৰাজকুমাৰী হ'ব। মই আহোম ৰাজ্যৰ স্বৰ্গদেৱা কোনো অনিষ্ট হ'বলৈ নিদিওঁ। আৰু ভৱিষ্যতৰ ৰাজকুমাৰো কোনো ক্ষতি হ'বলৈ নিদিওঁ। আপুনি মোৰ মনত এইখিনি বিশ্বাস কৰক গংগাধৰদেৱ, বিশ্বাস কৰক। লিখি
ব্যৱহাৰ